Hello everyone, welcome to my YouTube channel Sunny Sir. তো আজি মই যোনটো ভিডিঅ' আনিছোঁ এইটো একচুৱেলি স্পেচিয়েলি ফৰ পেৰেণ্টছ মানে যাৰ ল'ৰা ছোৱালী এইবাৰ বৰ্ড এক্সামত এপিয়াৰ হ'ব, ঠিক আছে। আমি দেখা পাওঁ কি বহুত পেৰেণ্টছ আছে নিজৰ ল'ৰা বা ছোৱালী ইমান কেয়াৰ নকৰে। বৰ্ড এক্সাম আছে আৰু সিহঁত ভাবে বৰ্ড এক্সাম আছে দিব আৰু সেইটো বহুত ৰং চিষ্টেম, ঠিক আছে। এটা ল'ৰা বা এটা ছোৱালী সিহঁতৰ চবতকৈ মানে ডিপেণ্ডেণ্ট হয় ঘৰৰ মানুহৰ প্ৰতি। এতিয়া চোৱা, মই এটা বস্তু ভাবোঁ, যদি নিজৰ পেৰেণ্টছকেইটাই যদি নিজৰ ল'ৰা ছোৱালী অলপ মটিভেট কৰে এইটো টাইমত, পৰীক্ষাৰ টাইমত, তো সিহঁত একচুৱেলি এক্সট্ৰা এটা কি পাই যায়, এনাৰ্জি পাই যায়, বহুত ইনচাইড সিহঁত মটিভেট হৈ থাকে কি এনি হাও মানে সিহঁতৰ পেৰেণ্টছৰ কথাখিনি ইমানে ভাল লাগে কি সিহঁত মানে বহুত হাৰ্ড ৱৰ্ক কৰে, পিছত ভাল ৰিজাল্ট সিহঁত পায়, ঠিক আছে। আৰু যদি এইটো টাইমত কেইটামান বহুত ষ্টুডেণ্ট দেখা পাওঁ যে নিজৰ চেল্ফ কনফিডেন্সটো মানে হেৰুৱাই যায়, মানে সিহঁতৰ ভিতৰত এটা ইনাৰ এটা মানে 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 এটা ফিয়াৰ থাকে, আৰে মই এক্সাম পাছ কৰিব পাৰিম নে নাই, মই ভাল মাৰ্কছ পাম নে নাই। তো সেইটো টাইমত পেৰেণ্টছৰ ইম্পৰ্টেণ্ট ৰোল থাকিব কি সেই পেৰেণ্টছটো গৈ পিনি নিজৰ ল'ৰা বা ছোৱালী অলপ উৎসাহিত কৰা কি তুমি পাবা, তুমি ভাল ৰিজাল্ট কৰিব পাৰিবা। আৰু সেইটো কাৰণে মানে পূৰা নিজৰ ল'ৰা ছোৱালীক বহুত উৎসাহিত কৰিব লাগে। আৰু সেইটো মই ভাবোঁ যিমানকেইটা পেৰেণ্টছ আছে যোনে যাৰ ল'ৰা ছোৱালী মানে এইবাৰ বৰ্ড এক্সামত এপিয়াৰ হ'ব, সিহঁত যাতে নিজৰ মানে ল'ৰা ছোৱালী অলপ ভালকৈ উৎসাহিত কৰে যাতে সিহঁতৰ ল'ৰা ছোৱালী ভাল মাৰ্কছেৰে উত্তীৰ্ণ হ'ব পাৰে, সেইটো কথা।